ছোৱালীজনীৰ নামটো সুধি তাই গা ধুবলৈ গৈছিলে কুঁৱালৈ। কুঁৱাত মটৰ লগাই থৈছিলে। কুঁৱাত মটৰ কাৰেণ্ট সংযুক্তি হৈ আছিলে। বাল্টিঙৰ পৰা পানী তোলোতে মটৰটো বেয়া হৈ আছিল বুলি কৈছে। বেয়া হোৱাত বাল্টিঙৰ পৰা পানী তুলিলে। পানী তোলোতে মটৰত লাগিলে পানী লাগি পেলি তাই মৃত্যু মুখত পৰিছে। মেডিকেললৈ নিছিলে। মেডিকেললৈ নিয়া আধা পাছত নাইকিয়া হৈছে। আৰু কি নাম ছোৱালীজনীৰ? নলনী নিপুণ। বয়স হৈছে তাৰ 17 বছৰমান হৈছে। আৰু ছোৱালীজনী নাম গুণৱতী নিপুণ। দেউতাকৰ নাম মণিৰাম নিপুণ।